আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে চলন্ত বাইকৰ পৰা আৰু আশা কৰা মানে সকলো ভালে আছে আৰু গৈ আছোঁ লগৰ এজনৰ ঘৰত ভাত খোৱা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আৰু ইমান ধুনীয়া আকাশখন কিন্তু বহুত গেলা গৰম যেতিয়া মানে গছৰ ছাঁকণ পোৱা যায় একদম শান্তি লাগি যায় এনেইতো ৰাস্তাত দেখিছে নহয় আজিকালি গছেই নাই বাৰু সি মোক নিবলৈও আহিছে বেচেৰা আকৌ ভাত খাবলৈও মাতিছে তাৰপাছত আমি ৰখি মেলি বজাৰ চজাৰ কৰিলোঁ আৰু এই ৰ'দত সি বোলে আজি গাহৰি খুৱাব গাহৰি বুলি শুনি একে ঘপককৈ যাম বুলি এবাৰতে কৈছোঁ আৰু এইগৰাকী হৈ গ'ল আজি আমাৰ ৰান্ধনি আৰু গাহৰি কাৰ কাৰ ফেভৰেট মোক কমেণ্ট কৰি জনাব মই ইমানেই ভাল পাওঁ গাহৰি এতিয়া নহয় আচলতে মই 3 বছৰ 4 বছৰ আগৰ পৰাহে গাহৰি ভাল পাবলৈ লৈছোঁ আগতে মই গাহৰি একেবাৰে নাখাওঁ কোনো পধ্যে মোক কোনেও খুৱাব নোৱাৰে কিন্তু এতিয়া মই একেবাৰে খকুৱাই খোৱা দি খাওঁ আৰু সাতগু মাৰিলেও নেৰোঁ আৰু আহিয়ে মোৰ হাতত চাহ কাপ আৰু চাহ কাপৰ প্লেটখন মোৰ পচন্দ হৈ গৈছে কাৰণ মই বিস্কুট চিস্কুটৰ সৈতে চাহ খাই বহুত বেছি বেয়া পাওঁ বাৰু সিহঁতৰ আগফালে পথাৰখন ইমান ধুনীয়া বতাহ ফেন নহ'লেও চলি যায় আৰু ইফালে আমাৰ গাহৰি আয়োজন চলিয়ে গ'ল আৰু সি কিবা কিবি মছলা চছলা নিজে নিজে বনাইছে কিনা মছলা চছলা ইউজ কৰা নাই আনকি তেলো ইউজ কৰা নাই কাৰণ বনাইছে সিজোৱা গাহৰি আৰু ইয়াৰ নামটো বোলে নাগা ষ্টাইল পৰ্ক মই এদিন ৰেচিপিটো সুধি পেলাই আপোনালোকক দেখাম ভালকৈ আৰু ফাৰ্ষ্টতে নেমু চেপি সিজাই পেলাই ফাৰ্ষ্টৰ পানীখিনি পেলাই দিছে তাৰ পাছতহে ৰান্ধিছে আৰু বহুত টেষ্টি হৈছিলে সঁচাকৈ খাবলৈ আৰু ফাইনেল লুকটো মই এবাৰ ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ আৰু লাষ্টত আমাৰ থালিখনো দেখাই দিছোঁ আৰু পৰ্ক বনাইছিলে মাছৰ ৰোল বনাইছিলে আৰু দালি পাপৰ ভজা মাছ এখন কিবা ভাজি বনাইছিলে কুন্দুলি ভাজি নেকি আৰু চাটনি পটল ফ্ৰাই আৰু ভাত তাৰপাছত তামোলখন চুবাই চুবাই সিহঁতৰ ঘৰৰ আগফালে বহিলোহি মোক আকৌ মাংস ভাত খোৱাৰ পিছত তামোলখন লাগিবই দেই আৰু ইমানেই ঠাণ্ডা সিহঁতৰ ঘৰৰ আগফালে আমাৰ ঘৰৰ আগফালে যদি এনেকৈ বহি থাকে প্ৰেছাৰ কুকাৰ দিয়া মানুহটোৱে হৈ পৰিব গোটেইটো সিজোৱা মানুহটো আৰু বেছি দেৰি নকৰি তাৰপাছত ঘৰলৈ আহিলোঁ আবেলি চাহ তাহ খাই আহিছোঁ আকৌ আৰু আমাৰ কুকুৰ তাক নিনিলোঁ কাৰণে প্ৰথমতে ঠিকেই আছিলে যেতিয়া সি দেখিলে যে এজনীয়ে একো অনা নাইকিয়া সুধা মানুহজনী ঘূৰি আহিছে ফুৰিবলৈ গৈ পেলাই তেতিয়া আৰু ৰক্ষা নাইকিয়া সেইকাৰণে তাক অকণমান সন্ধিয়া লগাত উলিয়াই নিলোঁ আৰু তাক উলিয়াই নি মোৰহে পেট পূজা হ'ল মোৰ আচলতে ভোক লগা নাছিলে কিন্তু মন গৈছিলে ফাষ্টফুডৰ দোকানখন দেখি সেইকাৰণে মন গৈছিল যদিও 3ডালকৈ ললিপপ মাৰিলোঁ আকৌ দেই আৰু ললিপপকেইটা খাই পেলাই ঘৰলৈ আহিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ললিপপকেইটা দেখি লোভ লাগিছে তেতিয়াহ'লে লোভটো সামৰি থ'ব কাৰণ মইতো মোবাইলৰ পৰা খুৱাব নোৱাৰোঁ দিয়কচোন তেন্তে আজিলৈ বাই বাই